Hello viewers, welcome to our YouTube channel AR Ahmed Service Point. So আজি মোক চাগে আপোনালোকে নতুন দেখি আছে কাৰণ মই হয় নতুন কাৰণ এইটো চেনেল মোৰ ফ্ৰেণ্ডে চলাই আছে। সো আজি মই তাৰ ওচৰত আহিছো তাৰ কেইটামান প্ৰশ্ন তাৰ পৰা জানিবলৈ আৰু তাৰ এটা সৰু মৰু ইন্টাৰভিউ ল'বলৈ। সো স্বাগতম জনাইছো মোৰ ফ্ৰেণ্ড মোৰ ভাই AR Ahmed। Come please sit. I am back. भी मैं कहूँ तुझे लगता है क्यों गलत पलट तेरा ध्यान किधर है ये तेरा हीरो इधर है तेरा ध्यान किधर है I am back. নিশ্চয় মোৰ ব্ৰাদাৰ হয়, মোৰ সৰুকালৰ বন্ধু হয় যিটো আমান আৰু তই মোৰ ঘৰত আহিছে আজি যিহেতু মোৰ বাৰ্থডে আৰু স্পেচিয়েল হয়। চ' ভাবিছোঁ ইণ্টাৰভিউ থেংক ইউ ছ' মাছ আৰু ছেম টু ইউ এণ্ড হেৰি চাওঁ ভাবিলোঁ সেইবুলি এটা মোৰ ইণ্টাৰভিউ ল'ব। চ' কি কয় চব খাইছোঁ দেই, যিহেতু লাইফৰ ফাৰ্ষ্ট ইণ্টাৰভিউ। চ' আকৌ কেমেৰাৰ সন্মুখত ভাই অলপ কিবা প্ৰব্লেম হৈ আছে, মানে টোটেলি মানে নাৰ্ভাছ হৈ আছোঁ। চ' ঠিক আছে ভাই। আচ্ছা, তোমাৰ কাৰণে মোৰ তাত কেইটামান প্ৰশ্ন আছে, য়েছ তাৰে কিছুমান জানিব পাৰিলে ভাল হ'লে। নিশ্চয় আজি তোমাৰ যিহেতু জন্মদিন উপলক্ষে মই তোমাৰ ঘৰলৈ আহিছো, নিশ্চয় তোমাৰ সৰু মৰু এটা ইণ্টাৰভিউ লৈ আছো। চ' আজিৰ দিনটোত তোমাক কিমানজনে উইশ কৰিলে? আজিৰ দিনটোত বিশেষ ৰাতিপুৱা উঠাৰ পিছত তুমি কৰিলা মোক প্ৰথমে, যিহেতু তাৰপিছত মোৰ ফ্ৰেণ্ড আছে যিটো হেৰি হয় জয়তা, ই কৰিলে। আকৌ মোৰ বহুত ফ্ৰেণ্ড আছে, আৰু এজন আছে একদম চাহিল। ৰাতিপুৱা উঠি তোমাৰ SMS-টো চোৱাৰ পিছত তাতো চালোঁ, হোৱাটছআপলৈ আহিলে। ফেচবুকতো বহুতো ফ্ৰেণ্ড আছে, মোৰ ভণ্টি আছে জাহ্নৱী, আৰু বহুত এনেকৈ বহুতো আৰু ভাল লাগিছে আৰু যিহেতু উইশ কৰিছে। আজি মোৰ 21 ইয়াৰ্ছ হ'ল আৰু আজিৰ তাৰিখত মোৰ জন্ম হৈছিল নিশ্চয় 19/5/1997। আজি 19/5/2018 চন। চ' এইখিনিয়ে আৰু ঠিক আছে। বহুতে চাগে তোমাক আজি ৰাতিপুৱাই বহুতে ইউজ কৰিলে। নিশ্চয় চ' এই বছৰটো তোমাৰ ভালে যাক। এক্সাইটেড ফিল হৈ আছে। চ' মই ইমান দিন তোমাক ইউটিউবত দেখি আছো কাৰণ মই ঘৰত নাছিলো। ঘৰত নাছিলা নেকি? চ' তোমাৰ এই কেইদিনৰ ইউটিউবৰ যাত্ৰা তোমাৰ কিমান দিন হ'ল? ইউটিউবত চোৱা মই হেৰিত আহিলোঁ 2018 চনৰে ফেব্ৰুৱাৰী মাহত আহিছোঁ, কিন্তু তোমালোকে ইউটিউবত গৈ পেলাই চালে দেখা পাব যে মোৰ 2016 চনত আছে। একচুৱেলি 16 চনত নহয়, 16 চনত মোৰ জিমেইল একাউণ্ট ক্ৰিয়েট কৰা হৈছিলে। 2018 চনত এই ফেব্ৰুৱাৰী মাহত আহিছোঁ, ইউটিউব চলাই আছোঁ। ঠিক আছে, এতিয়া মই ইউটিউব ক্ৰিয়েট কৰিলোঁ আৰু ইউটিউব ক্ৰিয়েট কৰাৰ আগত মই মানে বেলেগৰ ইউটিউব বহুত ভিডিঅ' চাইছোঁ। পিছত ভাবিলোঁ মই যিহেতু অলপ জানো, অলপ কণ্টেণ্ট যিহেতু অলপ আছে, যিহেতু মোৰ সকলো ফ্ৰেণ্ড যিসকলে মোক চাই আছে সেইসকলে নিশ্চয় জানে মই যি জানো, মানে নিজৰ পৰা মই যিখিনি জানো মানে এইখিনি শিকাই আছোঁ মানে, আৰু যিখিনি নিজৰ কণ্টেণ্টছ আছে। ঠিক আছে, ইয়াৰ ওপৰত আৰু সকলোৰে আশীৰ্বাদত, তোমালোকৰ আশীৰ্বাদত মই 3 মাহত যে মোৰ ইমানখিনি ছাবস্ক্ৰাইবাৰ হৈ যাব, প্ৰায় 2500 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। আচৰিত, মানে এক্সাইটেড হৈ আছোঁ সেইটো। আচ্ছা, তোমাৰ ইউটিউব চেনেলত কেনেধৰণৰ ভিডিঅ' আপলোড কৰা? টেকনিকেল বা এণ্টাৰটেইনমেণ্ট এনেকুৱা কোনো ধৰণৰ? তোমাৰ বহুত ভিডিঅ' দেখিছোঁ যে টেকনিকেলেই হয়। চ' কিছুমান ভিডিঅ' দেখা পাইছোঁ তোমাৰ ৱেবৰ লৈ হয়, ইণ্টাৰনেটৰ বিষয়ত বেছি হয়। ত' তুমি ইণ্টাৰনেটৰ বিষয়ে বেছি বনাই ভাল পোৱা নে বেলেগ কিবা টেকনিকেলো কৰা? মই মানে কি মই ইণ্টাৰনেটৰ ওপৰত বেছি জানো, অলপ মানে বেছি জানো মানে ইমান নাজানো, যিমান জানো মানে মোৰ কাৰণে মই বেছি জানো। ঠিক আছে, মই জানো। আৰু মানে কি হেৰি তোমাৰ মই বিশেষকৈ এতিয়া একাউণ্ট যেতিয়া খুলিছিলোঁ মই ভাবিছোঁ ব্লগ দিম। মই মানে ইফালে বেছি ঘূৰা ফুৰা মোৰ বেছি ভাল লাগে মোৰ লাইফত, মানে যিমান মই ঘূৰি মানে বেছি ভাল পাওঁ। ঠিক আছে, সেইকাৰণে ভাবিছোঁ তাত গৈ মানে ব্লগ বনাই দিম। মই ব্লগ কেইটামান আপলোড কৰিছোঁ, যদি আপোনালোকে ব্লগ চোৱা নাই, এই বৰ্তমান আইবটমত ব্লগটো চলি আছে, ব্লগৰ লিংকটো আছে আইবটমত, আপোনাৰ চাব লাগে, এইটো চাই লওক, চাব পাৰে। আৰু সেইখিনি আৰু ব্লগ আৰু ভাবিছোঁ যিহেতু অলপ জানো, সকলোকে শিকাওঁ, শ্বেয়াৰ কৰোঁ, এইখিনি আৰু টকা মানে কি ইউটিউবত যিসকলে চাই আছে ভাবি আছে কিবা ইউটিউবত টকাৰ বাবে কৰে, চাওক ইউটিউবৰ হেৰি নহয় ইমান। ঠিক আছে। আৰু আচ্ছা, তোমাৰ যেন ভিডিঅ'কেইটা বনোৱা ইমান ধুনীয়াকৈ ইমান সুন্দৰকৈ এডিট কৰা, সেই ছফ্টৱেৰটো তুমি কি মোবাইলত ইউজ কৰা না কম্পিউটাৰত এডিট কৰা? প্ৰথমতে তোমাক থেংক ইউ জনাওঁ, কিয়নো কোনোবাই মোৰ ওচৰত বহি কৈছে ধুনীয়াকৈ মই ভিডিঅ' বনাওঁ। তো এনেকৈ ক'লে ভাল লাগে। তোমালোকেও ফ্ৰেণ্ডছ যিসকলে চাই আছে মোক কমেণ্ট কৰিবা তলত, ভাল লাগে আৰু ধুনীয়া ক'লে নিজৰ এটা আগ্ৰহ বাঢ়ে। চাবাচোন কাৰোবাক তুমি কোনোবা এটা ডান্স কৰিছে, ষ্টেজত ডান্স কৰিছে, তেওঁক তুমি যদি উৎসাহ দিয়া যে তোমাৰ ডান্সটো ভাল লাগিছে, তেওঁ আৰু উৎফুল্লিত হৈ পেলাই আৰু ভাল ডান্স কৰিবলৈ চেষ্টা কৰিব। ঠিক আছে, তেনেকৈ বহুতো বন্ধু মোক কমেণ্ট কৰিছে ভাল, তোমালোকেও কৰিবা। কমেণ্ট কৰিলে একদম
কি ক'ম দিল মে লাগ যাতা হে চ' এতিয়া তোমাৰ টপিকটো হ'ল কি মই এডিট মোবাইলত কৰোঁ নে কম্পিউটাৰত কৰোঁ হা ঠিক আছে মোৰ কম্পিউটাৰ আছে বাট মই কম্পিউটাৰত নকৰোঁ জাষ্ট মোবাইলতে কৰোঁ আৰু এডিট যিবিলাক ভিডিঅ' কৰোঁ মই এইবিলাক মোবাইলতে কৰোঁ যিটো মোবাইল শুনিলে তোমালোকে হাঁহিবা চাগে মাইক্ৰমেক্স Q352 বৰ্তমান ভিডিঅ' এইটো দি চলি আছে আৰু ভিডিঅ' এইটো দি মই ৰেকৰ্ড কৰি আছোঁ Q352 যিটো ভিডিঅ' ইমান ক্লিয়াৰিটি ভাল চ' মোৰ মোবাইল আছে বেলেগ মোৰ চেমচাং J1 যিটো AC নতুন মডেল সেইটো মডেল আছে বাট মই এইটোত ভিডিঅ' কৰা নাই ইয়াতে মই ভিডিঅ' কৰি ভাল পাইছোঁ আৰু এডিট মই কাইন মাষ্টাৰ যিটো এপছ আছে প্লে ষ্ট'ৰত পাই যাবা সেইটো মই কৰি আছোঁ আৰু কাইন মাষ্টাৰটো মই মানে ৱাটাৰমাৰ্ক যিটো আহে ইয়াত কাইন মাষ্টাৰ বুলি লিখা থাকে সেইটো মই কিনি পেলাই হেৰি কৰি লৈছোঁ নিজে তো হেৰি নাহে মোৰ এইটোত প্ৰডাক্ট কি দি লৈছা তুমি নিজে হুম প্ৰডাক্ট কি তুমি নিজে দি লৈছোঁ নেটৰ পৰা মই নিজে দি লৈছোঁ আৰু সেইখিনি ইউটিউব যাতে আৰু তোমাৰ এই 3 মাহত এটা ভিডিঅ'ত দেখিছোঁ বহুত ভিউ আহিছে প্ৰায় 28,000 মান ভিউ আহিছে নিশ্চয় 28,000 চাগে মই ভালকৈ মানে মোৰ মনত নাই চ' তুমি যে ইমান দিন কৰিলা তাৰ বাবদ তোমাৰ কি ফল পালা কিবা টকা পইচা নাই তেনেকৈ ঠিক আছে কৈ আছোঁ বাৰু প্ৰথম কথা কওঁ যে ইউটিউবত মানে কি আৰম্ভণিতে যে টকা পাব তেনেকৈ নহয় জাষ্ট মোৰ 3 মাহ হৈছে মই ক'লোঁ আপোনালোকক প্ৰথমতে সকলোকে ক'লোঁ তোমাক ক'লোঁ জাষ্ট চেনেলটো 3 মাহ হৈছে মোৰ মই মানে কি হ'ল প্ৰথমে মই ইউটিউবত আপলোড কৰিছিলোঁ ফাৰ্ষ্ট এটা ভিডিঅ' ATM কাৰ্ড আপোনাৰ যেতিয়া নতুন এটা ATM ওলায় ATM ওলোৱাৰ পিছত তাত যিটো পিন নাম্বাৰ থাকে ছিক্ৰেট নাম্বাৰ সেইটো পিন নাম্বাৰ নাথাকে সেইটো কেনেকৈ ওলায় মই নিজে গৈ পেলাই লাইভ দেখুৱাই মই ভিডিঅ' কৰি পেলাই ধুনীয়াকৈ এটা সজাই বনাইছিলোঁ তাত ভিডিঅ'টো ইমান ভাল হোৱা নাই নাৰ্ভাছ টাইপৰ অলপ কপি হৈছে আজিও কপি আছোঁ কিয় কেমেৰা সন্মুখত এইটো হয় এইটো ভিডিঅ' মই দেখিছিলোঁ চাইছিলা যিটো যদি কোনোবা চোৱা নাই তেনেহ'লে আই বটমত বৰ্তমান লিংক আছে সেইটো চাই লোৱা আই বটমত তোমালোকে চাই আছা নিশ্চয় যিটো চাই লোৱা ঠিক আছে এতিয়া যেহেতু কি কৈ আছিলা তুমি টকা পইচা আৰ্নিঙৰ কথা ঠিক আছে আৰ্নিং কথাটো মানে কি আৰ্নিংটো ইমান সোনকালে নহয় আৰ্নিংটো হ'ব যেতিয়া ইউটিউবে চোৱা 2018 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এটা হেৰি কৰি দিছে ছিষ্টেম অন কৰি দিছে এটা হেৰি ষ্টেক বহাই দিছে এইটোৱে হ'ল বছৰি 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইম ভিডিঅ' হ'ব লাগিব মানে তোমাৰ ভিডিঅ' মানুহে 4000 ঘণ্টা চাই অতিক্ৰম কৰিব লাগিব তেতিয়াহে হেৰি দিব ইউটিউবে এডছ দিব আৰু মানে ইউটিউবে টকা নিদিয়ে একচুৱেলি মই ভুল কৈছোঁ টকা দিয়ে এডচেঞ্জে মানে ইউটিউবত যেতিয়া ভিডিঅ' চলিব ভিডিঅ'ৰ আগত চাবা এটা এডছ আহে ঠিক আছে তাত কোনোবাই এস্কেপ কৰি দিয়ে এইটো যেতিয়া এস্কেপ কৰে সেইটোত এটা অলপ কিবা এটা বেনিফিট পোৱা যায় যদি গোটেই এডছটো চাই তাত এইটো চোৱা যায় আৰু যদি কোনোবাই ক্লিক কৰে এডছটোত তাত কিবা ৱেবছাইটলৈ যায় ৱেবলৈ যায় ৱেবছাইটৰ পৰা কিবা টকা দিয়ে মানে এডচেঞ্জে টকা দিয়ে সহজ কথাত ক'ব গ'লে ইউটিউবে কোনো টকা নিদিয়ে যিহেতু মই সহজভাৱে ক'ব জানে মই এতিয়া ইউটিউবত টকা পোৱা নাই মই এতিয়ালৈকে মনিটাইজ কৰা নাই চেনেলটো এডচেঞ্জৰ লগত কানেক্ট কৰা নাই মই ভাবি আছোঁ আই হোপ যেতিয়া 5000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ব মই মনিটাইজ কৰিম কিয়নো এতিয়া বৰ্তমান ইউটিউবৰ পলিচি আহিছে যে ইউটিউবৰ বহুতো চেনেলৰ এনেকৈ পৰি আছে এতিয়ালৈকে মনিটাইজ কৰা নাই ইউটিউবে কৈছে এইটো মাহত বোলে ক্লিয়াৰ কৰি দিব মোৰ ডাঙৰ ইউটিউবাৰে কৈছে আৰু মই বিশেষ কোনো ডাঙৰ ইউটিউবাৰ নহয় কিন্তু মই এইটো জানো ইউটিউবত মই কিছুদিন কাম কৰিছোঁ সেইটো মই এই বিষয়ে মই অলপ জানো আৰু ইউটিউবাৰে এইটো কিয় কৰিছে সেইটোলৈ মই ভিডিঅ' বনাইছিলোঁ মই তাত বিশেষ কাৰণত মই ইউটিউব ৰিমুভ কৰি দিছোঁ তুমি যিটো ইউটিউবত 4000 ঘণ্টা ৱাচ টাইম কিয় দিলে আৰু ভিউজ 10,000 কিয় লাগে 1000 ছাবস্ক্ৰাইবাৰ কিয় লাগে চোৱা ইউটিউবটো মানে কি আমি যেতিয়া এটা নতুন মোবাইল কিনো মোবাইলটো কিনাৰ লগে লগে ঘৰত আহি ফেমিলিৰ লগত বহি ফাৰ্ষ্টত আমি ইউটিউবটো চাওঁ ডাটা যেতিয়া আমাৰ বৰ্তমান জিঅ'ত আছে জিঅ' এক্টিভ লগে লগে হৈ যায় KYC চিষ্টেম আজিকালি যি কি নহওক যেতিয়া মানে মোবাইলটো এক্টিভ হয় মানে জিঅ' চিমটো এক্টিভ হোৱাৰ লগে লগে আমি মোবাইলত চাওঁ যে নেট অ'পেন কৰোঁ নেট অ'পেন কৰাৰ পিছত মানে আমি হেৰি কৰোঁ জাষ্ট ইউটিউবত চাওঁ ভিডিঅ' চাওঁ ফিল্ম চাওঁ কিবা চাওঁ কিন্তু চোৱা ফেমিলিৰ ওচৰত চাওঁ নতুন মোবাইল যেতিয়া আমি কিনিলোঁ ফেমিলিৰ ওচৰত নিশ্চয় চাবা চোৱাৰ সময়ত চোৱা ইউটিউবত এনেকৈ কিছুমান মানুহ আছে বহুত বেয়াকৈ ভিডিঅ' আপলোড দিয়ে বেয়া ভিডিঅ' আপলোড দিয়ে সেইবিলাক আপলোড দিয়াত ইউটিউবৰো বহুত অলপ লছ হয় আৰু ফেমিলিৰ ওচৰত এইবিলাক চোৱা সম্ভৱ নহয় গতিকে ইউটিউবে এনেকৈ চিষ্টেম কৰিছে যাতে মানুহে তোমাৰ ভিডিঅ' চায় যদি মানুহে চায় তেনেহ'লে ইউটিউবে ভাল পাব যে এই মানুহজনৰ ভিডিঅ' আমি চাই মানুহবোৰে চাই আছে ইমান অমুক চেনেলৰ ভিডিঅ'বিলাক মানুহে চাই আছে তেতিয়াহে ইউটিউব এই চেনেলটো নিশ্চয় ভাল চেনেল হ'ব পাৰে সেইকাৰণে ইউটিউবে চাই আছে সেইকাৰণে মানুহে চাই আছে গতিকে ইউটিউবে ইয়াত হেৰি দি দিব এডভাৰটাইজমেণ্ট কৰিব এডভাৰটাইজমেণ্ট কৰি ইয়াত এডছ বহাই দিব আৰু তাৰপিছত এডচেঞ্জৰ পৰা লেটাৰ আহিব এইখিনি মই এতিয়ালৈকে পোৱা নাই মই শুনিছোঁ এডচেঞ্জৰ পৰা কিবা লেটাৰ আহিব লেটাৰ অহাৰ পিছত তাত ভেৰিফাই কোড থাকিব ভেৰিফাই কৰিব লাগিব তাৰপিছতহে এডচেঞ্জৰ তেনেকৈ কিবা চিষ্টেম আছে তাত যিটো হেৰি হয় একাউণ্ট নাম্বাৰ মোবাইলৰ যিটো FRP যিটো মানে টোটেলি বেংকৰ টোটেলি ডিটেইলছ বহাব লাগে হা ডিটেইলছ বহোৱাৰ পিছতহে টকাকেইটা ইউটিউবে দিয়ে তেনেকৈ আৰু তোমাৰ 3 মাহ হ'ল আহা
তোমাৰ কিমানজন মানুহে ছাবস্ক্ৰাইব কৰিছে তোমাৰ চেনেলটো? মোৰ 3 মাহত প্ৰায় 2500 ছাবস্ক্ৰাইবাৰ প্লাছ হৈ আছে বৰ্তমান। আজি ৰাতিপুৱা মই আজি ৰাতিপুৱাৰ পৰা বৰ্তমান সময়লৈকে 11টা বাজিছে সময়, 11টা বজালৈকে মানে 3-4 ঘণ্টাৰ ভিতৰত প্ৰায় 30টা ছাবস্ক্ৰাইবাৰ হৈছে। ছাবস্ক্ৰাইবাৰ অট'মেটিক বাঢ়ি আছে। যিকোনো ফ্ৰেণ্ডে ভাল পাইছে নিশ্চয় চাগে ভিডিঅ'বোৰ। আশা কৰোঁ আৰু আগলৈ বাঢ়ি থাকিব। থেংক ইউ। নতুন ইউটিউবাৰৰ বাবে কিবা জনাবা নেকি? সিহঁতলৈ কিবা সন্দেহ দিবা নেকি? মানে নতুন ইউটিউবাৰৰ বাবে এইটোৱে ক'ম, মানে কি নতুন ইউটিউবাৰ মানে কি হ'ল, ইউটিউবত মই এটা হেৰি কৰিছোঁ, ইউটিউব একাউণ্ট কেনেকৈ খোলে হা। যদি ইউটিউব একাউণ্ট খুলিব নাজানা তেনেহ'লে মই ডিছক্ৰিপশ্যনতো লিংক দি দিম, যিটো ভিডিঅ' চাই আছে ইয়াত, আৰু তাত মই আই বটমত চাই আছা তাতে মই এটা লিংক দি দিম। তাত তুমি আই বটমত ডাইৰেক্ট ক্লিক কৰি চাব পাৰা যে ইউটিউব একাউণ্ট কেনেকৈ খোলে। চ' ইউটিউব একাউণ্ট আকৌ কৈ আছোঁ মই ৰিপিট এইটো ভিডিঅ'টো, ইউটিউব একাউণ্ট খুলিবলৈ কোনো কিবা হেৰি নালাগে, কোনো পলিচি নালাগে। জাষ্ট তুমি যদি জিমেইল দি তোমাৰ মোবাইলত জিমেইল দি লগ ইন কৰিছিলা কেতিয়াবা এণ্ড্ৰইড ফোনত, তেনেহ'লে এটা ইউটিউব একাউণ্ট অলৰেডি খুলি আছে। তুমি যেতিয়া ইউটিউবত যাবা তাত চাবা তোমাৰ জিমেইল একাউণ্ট লগ ইন আছে, তাত তুমি ভিডিঅ' আপলোড কৰিব পাৰা। কিন্তু এটা ইম্পৰ্টেণ্ট কথা, ইমেইল আই ডি আৰু পাছৱৰ্ডটো মনত ৰাখিবা। যদি ইমেইল আই ডি মনত নাই, তুমি আকৌ জিমেইল একাউণ্ট খুলি লোৱা, তাত ইমেইল আই ডি আৰু পাছৱৰ্ড মনত ৰাখা, আৰু একাউণ্টটো ভেৰিফাই কৰি লোৱা। একাউণ্টটো ভেৰিফাই যদি কৰিব নাজানা, তলত কমেণ্টত দি দিবা তোমালোকে যদি ভিডিঅ' বনাব খোজা। ঠিক আছে, মই এইখিনি। আৰু ইউটিউবত কি নতুন ইউটিউবাৰ, ময়ো নতুনেই হয়। তোমাৰ যিহেতু এটা একাউণ্ট আছে ইউটিউব, সেইটো লিংক ডিছক্ৰিপশ্যনত পাই যাব আপোনালোকে। আৰু নতুন ইউটিউবাৰ এইটোৱে ক'ম যে যি কৰা মানে নিজে কৰা। বেলেগৰ ভিডিঅ' ধৰি লওক বেলেগে কিবা এটা ভিডিঅ' আপলোড কৰিছে, সেইটো জাষ্ট ডাউনলোড কৰি আপলোড কৰি দিলোঁ। চ' ইউটিউবে মানে কি, যেতিয়া তুমি ভিডিঅ'টো আপলোড কৰিবা, আপলোড কৰাৰ লগে লগে ইউটিউবে ভিডিঅ'টো প্ৰথমে ডাউনলোড হয়, লগতে চাবা চাৰ্জ হয়, মানে টোটেলি চাৰ্জ কৰি চাই ইউটিউবে এইটো ভিডিঅ' আমাৰ ইউটিউবত আছেনে নাই। যদি আছে, ইউটিউবে লগে লগে ৰিমুভ কৰি দিয়ে। আৰু কেতিয়াবা কি হয়, ইউটিউবে ৰিমুভ নকৰে। কিন্তু এইটো প্ৰব্লেম কেতিয়া আহিব, যেতিয়া তোমাৰ একাউণ্ট মনিটাইজলৈ যাব, ইউটিউবে টোটেল একাউণ্টটো মানে চাৰ্চ কৰিব যে কি ভিডিঅ' আছে, সেই সময়ত প্ৰব্লেম হৈ যাব, ডাঙৰ প্ৰব্লেম হৈ পৰিব তোমাৰ কাৰণে। গতিকে সেইবিলাক ভিডিঅ' আপলোড নকৰে, নিজে যি জানা সেইটো কৰিবা। তুমি কি জানা, মানে গান গাব জানা, গান গাব বোলে ডেইলি গান গাই আপলোড দিব পাৰা। তুমি ধৰা হেৰি কৰিব জানা, ৰেচিপি, যিবিলাক ছোৱালী ইউটিউবাৰ কম আছে, যে ডাঙৰ ইউটিউবাৰে কৈছে, আমিও চাই আছোঁ ছোৱালী ইউটিউবাৰ আমাৰ অসমত কম আছে, যিটো ভাৰতত আছে, বাহিৰা এৰিয়াত আছে। ঠিক আছে, চ' সেইটো কাৰণে তোমালোকে ৰেচিপিৰ বাহিৰত কিয় বনাব পাৰা, ঘৰত বহি যিবিলাক এইবিলাক ৰান্ধনি কাম আৰু এইবিলাক কৰিব পাৰে, কৰি পেলাই হেৰি কৰিব পাৰে। যিকোনো কাম তুমি যিটো জানা, মানে কণ্টেণ্ট তুমি জানা যে মই ডেইলি এটা আপলোড দিব পাৰিম, এইটো বিষয়ত মই ভালদৰে জানো, সেইটো বিষয়ে তুমি এটা ভিডিঅ' আপলোড কৰিব পাৰা। ঠিক আছে, নতুন ইউটিউবাৰৰ পৰা এইটোৱে মানে কপিৰাইট কৰাটো নচলে। কপিৰাইটটো ধৰা এতিয়া তুমি যোনটো ভিডিঅ' এৰিছা, সেই ভিডিঅ'টো মই যদি এৰি দিওঁ, তেনেহ'লে এইটো ভিডিঅ' তোমাৰ ইউটিউবত পাব্লিছ নহয়। সেইটোৱে কথা। কপিৰাইট ষ্ট্ৰিক একচুৱেলি কি হয়, কপিৰাইট ষ্ট্ৰিক এইটো মানে বেলেগে আপলোড কৰিলে এইটো যে কপিৰাইট ষ্ট্ৰিক বহি যাওঁ। কপিৰাইট ষ্ট্ৰিক 3বাৰ বহে, 3বাৰ যিমান ডাঙৰ চেনেলেই হওক, মানে ইউটিউবত যিমান ডাঙৰ, কেইদিন আগত টেক ছাপোৰ্ট মাই স্মাৰ্ট ছাপোৰ্টৰ চেনেলত লাগিছিলে, জানুৱাৰী মাহত হেৰি লাগিছিলে, কপিৰাইট ষ্ট্ৰিক লাগিছিলে। কপিৰাইট ষ্ট্ৰিক লাগি গ'লে তোমাৰ চেনেলত 3বাৰ কপিৰাইট ষ্ট্ৰিক আহিলে বন্ধ হৈ যাব চেনেল। গতিকে কপিৰাইট ষ্ট্ৰিক নকৰাই ভাল। এইটো মানে বেলেগৰ ভিডিঅ' আপলোড দিয়া, সেইটো মানে কপিৰাইট ষ্ট্ৰিক ইউটিউবে লগাই দিয়ে। 3বাৰ কপিৰাইট ষ্ট্ৰিক আহিব, টোটেলি তোমাৰ চেনেল বন্ধ। ইমানখিনি। চ' আজি দেখা পালে মই AR আহমেদ ছাৰ্ভিচ পইণ্টত নতুন, লগতে মোৰ ভাই। চেনেলটো একচুৱেলি সি আপলোড কৰিছে, সি মোক আজি মাতিলে, তাৰ বাৰ্থডে, আজি পাৰ্টিও হ'ব, বম ফাটাই দিম আজি দুইটাই মিলি। আৰু আহি আছে ফ্ৰেণ্ডছসকল আহি আছে, চবকে ইনভাইট কৰা হৈছে। চ' আহি আছে আজি DJ, এইটো নহয় ভাই, আমি তেনেকৈ নহয়, জাষ্ট নৰ্মেলি পাৰ্টি এটা, নৰ্মেল পাৰ্টি আৰু। চ' গাঁৱলীয়া পাৰ্টি, এনজয়। আৰু এইটো যিটো চাই আছে গাঁৱলীয়া ইণ্টাৰভিউ আৰু গাঁৱলীয়া পাৰ্টি, গাঁৱলীয়া পাৰ্টি হ'ব। মই এক্সাইটেড হৈ আছোঁ, যিহেতু আজি মোৰ ফ্ৰেণ্ডে মোক ঘৰত আহিছে লগ কৰিবলৈ, ভাল লাগিছে। আৰু জন্মদিনত যোৱা মোৰ কলেজৰ সময়ত বহুত লগৰীয়া পাইছোঁ, কিন্তু কলেজত হৈছে এনেকুৱা, কিন্তু আজি ঘৰত কোনোবা আহিছে মোৰ কাৰণে, তাৰ বাবে অশেষ ধন্যবাদ তোমালৈ আমান। আৰু তেওঁৰ চেনেলটো মই ডিছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, আৰু চেনেলৰ নামটো দি দিম কৰি দিব। আৰু ছাবস্ক্ৰাইব, মই নতুন আৰু মোকো ছাবস্ক্ৰাইব কৰিবা। যদি মোৰ চেনেলত আপোনালোকে নতুন, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। বন্ধুসকল, বেল আইকনটো মই লাইভত আহিছিলোঁ যোৱাকালি, কিন্তু বেল আইকন মোৰ বহুতো ফ্ৰেণ্ডছে দবোৱা নাই, কিন্তু বেল আইকনটো দবাই দিব অনুগ্ৰহ কৰি, কিয়নো বেল আইকনৰ ওপৰত মোৰ লেটেষ্ট ভিডিঅ' পাব, আৰু মই লাইভত আহোঁ, কেতিয়াবা কি ভিডিঅ' আপলোড কৰোঁ, সকলো আপোনালোকে গম পাব। চ' আজিলৈ ইমানেই, মোৰ বন্ধুৰ বাৰ্থডে। চ' আপোনালোকেও আশীৰ্বাদ কৰক, ই যাতে ভৱিষ্যতলৈ আগুৱাই যায়। থেংক ইউ, নমস্কাৰ। Young one.